हेलो एवरीवन आदरणी जनाइछु आयां किचेन चेनेलলৈ আজি আপোনালোকৰ আগত অন্য এটা ৰেচিপি লৈ আহিছো আশা কৰো ৰেচিপিটো চাই ভাল পাব আৰু যদি ৰেচিপিটো চাই ভাল পায় প্লিজ মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব বলক নহলে ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো তাৰ বাবে মই লৈছো ইয়াত দুটা আলু দুটা এনেকৈ মই বাকলি গুচাই ভালদৰে ধুই লৈছো ধুই এতিয়া এনেকৈ ৰুকনি এটাৰে মই ৰুকি লৈছো দুইটা আলু এনেদৰে মই ৰুকি লৈছো আলু ৰুকি হোৱাৰ পাছত এনেকৈ মই ভালদৰে সাফা পানীত ধুই লৈছো এনেকৈ তিনিবাৰ মান মই ধুই লৈছো এখিনি ধুই মই অলপ শুকুৱাই ৰাখিছিলো ফেনৰ তলত এতিয়া মই ইয়াত কেৰাহী এখন পাতি দিছো কেৰাহীত তেল দিছো মই ইয়াত ৰিফাইন দিছো মই ইয়াত মই বাদাম আৰু শুকান জলকীয়া কেইটামান অলপ গৰম কৰি লৈছো ইয়া গৰম কৰা হৈ গল এতিয়া এইখিনি মই উলিয়াই লৈছো এতিয়া একেখন কেৰাহীতে মই ৰুকি থোৱা আলুখিনি দি দিছো মই পানীবোৰ শুকাবলৈ দিছিলো এনেকৈ মই লো ফ্লেমত জুইটো দি লৰাই আছো এনেকৈ মই অলপ টাইম লৰাই ভাজি আছো এয়া আমাৰ ৰেডি হৈ গল এতিয়া মই গৰম কৰি থোৱা শুকান জলকীয়া কেইটা দি দিছো ওপৰত আৰু ওপৰত বাদাম কেইটাও দি দিছো মই খুবেই টেষ্টি হৈ খাবলৈ আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব খুবেই সহজ অতি কম সময়তেও হয় কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব এখন ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।